চাবারে কাছাই বম হে বঢ়িয়া 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 রোজা রাখা নাই কালি রাখিম ইনশাআল্লাহ এই ইয়াতে বেয়া থাকা আনবাই নাকচোন বাপেজ কেনে খবৰ সকলোৰে ভাল তো বাকী টেঙা বস্তু আকৌ আহি গৈছোঁ তাৰমানে আমাৰ পৰীক্ষা চেষ্টো গমে পাইছে পৰীক্ষাৰ পিছত ভিডিঅ' দিম বুলি কৈছিলোঁ আগতে ভিডিঅ' এটা দিছোঁ বাকী অলপ স্পীডত কৈছোঁ আৰু অলপ জোচতো আছোঁ কাৰণ পৰীক্ষা হৈ গৈছে আজি কি মজা লাগিছে লিখি গাইছ আৰু এটা কথা বহুতে কৈ আছে আমাক বহুতে লগ পাই পেলাই কৈ থাকে ইমান ছাবস্ক্ৰাইবাৰ নাই মানে যোনকেইটা আছে বহুতে কৈ আছে ভিডিঅ' লাগে তো তোৰ এইটো মৰম একবাৰে দি থাকিবি আমাক আমি মোৰ ভাবা নাছিলোঁ ইমান দূৰ দূৰ মানুহ ভিডিঅ' চাই ৰঙীয়া চঙীয়াৰ পেলাই চাই ভাল লাগছে মোৰ ভাল লাগছে ৰঙীয়াৰ মানুহ আমাক ইনষ্টাগ্ৰাম মেছেজ কৰিছে তোৰ ভিডিঅ' চাওঁ বুলি আৰু ভিডিঅ' লাগে বোলে আৰু ভিডিঅ' লাগে বঢ়িয়া কৰি আজি আহি গৈছোঁ হয় না ভিডিঅ'টো আহিছে আৰু বাকী আমাৰ কালু তোমাৰ ডাইলগটো চাবারে কাছাই বম হে বঢ়িয়া 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 দেউরি হে বঢ়িয়া আমাৰ ডেকা ডেকা বেয়া চালত ঘূৰি আছে চলি বঢ়িয়া বঢ়িয়া মেট্ৰিক দি পেলাই ভাল কৰিব আৰু পৰিচয় দিলে কেনেকৈ কম এতিয়া আমি তাৰমানে এটা কথা গম পাইছেনে যদি আমাৰ আগত যোনে মেট্ৰিক দিছে সিহঁতে আমাক কৈছিল পঢ়িব লাগে অমুক তমুক সেইকাৰণে আমিও এনে কৰি আছোঁ তাৰমানে আগৰ হাল যোৱা হৈ যায় পিছৰ হাল হোৱা হৈ যায় সেই কাৰণটো হয়নে দেখা কেনে অলপ হা লাজ কৰে টেনশ্যন আছে বহুত টেনশ্যন পৰীক্ষাতে দিলোঁ টেনশ্যন আহিলে মোৰ ভিডিঅ' চাবিলে না চাৰ হয় ইউটিউবত আমাৰ বহুত তাৰ ফেন হয় আমাৰ চাপোৰ্ট কৰা মানুহ ভিডিঅ' বনাইছিলোঁ বললি নেকি খতম বাই বাই এর গাড়ি একটা খান হয় একটা এখন তো দুর্বার করে সিনেমেটিক সব নিছ না নালকে এখন ওই এখন আমি দখম না কি আছে দখম না গাইছ আমি সব দেখাই সব দোকান তোৰ কি আছে সব টকাৰ কথা নাই আৰু এইটো কি লগে লৈছে না চাগে তো বাল্টিং লৈছোঁ তাৰমানে বাল্টিং লৈ কথাটো কোৱা নাছিলোঁ মানে ঘৰৰ মানুহ পাৰে ল'লোঁ বাল্টিঙৰ কাম মানে বিশেষ একো কাম নাই এই গৰুক পানী খুৱাব লাগে দুটাৰে গৰু আছে আগতে আনিছিলোঁ মই মেট্ৰিক গৰু এই তাৰমানে টেষ্ট পৰীক্ষাৰ পিছৰ গৰু দেখাই নাই পাইছোঁ গৰুৰ মই মুখি অলপ ঘূৰি আমি নদী ফুলে কৰিব গাইছ সেইকাৰণে আৰু আমাৰ কালুক লৈছোঁ এন্দৰ গৰু নাই বাৰু তাৰমানে গৰু আছে খানদানী ধনী তাৰমানে নাযায় মানুহ লগাই থৈ দিছে হয় না পইচা আছে চালা কালু টকাৰ হেৰি নাই নে কিয় অভাৱ নাই টকাৰ অভাৱ নাই কিমান লাগব হা চালা তো গাইছ এতিয়া বৰ্তমান যাই থাকোঁ গৰুক পানীকেইটা খুৱাই লওঁ সেই পানীকেইটা নহয় দে গাইছ পানী খুৱাম মজা কৰি দিয়া আমাৰ গৰু কাৰণে পানী পানী আমি আধা শেষ কৰিব পানী বহুত আছিল গাইছ আৰু এটা বস্তু দেখালোঁ দেখা দেখা কেমেৰা দূৰ দিছে এইগিলা গাইছে এইটো কি বস্তু নামটো কি মোক কবিচোন এইটো সৰু সৰু বস্তুটো এই টাইমত ফোন নাহে না মানুহৰ দে পানী গৰু পানী বঢ়িয়া কৰি গাইছে এনেকৈ চাফা কৰি লওঁ ফাৰ্ষ্টতে চাফা কৰি বস্তুটো এইটো নাহিটো লৈ লৈছোঁ কম কৰি লওঁ ফাৰ্ষ্টতে মোৰখিনি লওঁ গাইছ এই কালুক নাছে কেনেকৈ বহি থাকে অলপ সহায় কৰি দে নহৈছোঁ খানা খাওঁতে টাইমত নকয় অলপ কম কৰি দিম তাত এইটো আমাৰ গৰু দে এইটো আমি দিওঁ গৰুকেইটা তখন অকণমান নালাগে তাৰপিছত ভিডিঅ'টো খোৱাৰ আমি লগ পাই আছোঁ গৰু চৰু পানী খোৱাৰ ফাইনেলি আমাৰ গৰু চৰু পানী খোৱা চেছ কমপ্লিট পূৰা কমপ্লিট হৈ গৈছে গৰু চৰুগিলা লাৰি চাৰি দিলোঁ অলপ চ' সেইগিলা আৰু ইমান দখাই নাথাকিলোঁ আৰু গাইছ মোৰ এটা কথা মন পৰিছে ইয়াতে 2 নম্বৰ নেকি ভিডিঅ'টো এতেই আহিছিল আমাৰ পানী আহিছিল যেন বৰ্তমান পানী শুকাই শেষ হৈছে আৰু এই আগত এটা এৰে এই ডঙৰে কিবা এটা কানেক্ট কাৰণে কিবা এটা বনাই আছে সেই বস্তুটো আপোনালোকক দেখাম আৰু ডাঙৰ প্ৰজেক্ট এটা কৰিছে চৰকাৰে এইটো ভাল কাম কৰিছে দে গাইছ এটা মই থাকক এই তেনে খেতি চেতি আমাৰ ইয়াতে ধৰ অলপ আমাৰ ভাৰতখনতো খেতিৰে ইমান আৰু জ্ঞান দিবে নাযাওঁ নহ'লে জ্ঞান দিলে আকৌ ভিডিঅ' চিডিঅ' কাটি পেলাই গুচি যাবি চ' তাৰ মানে পানী চানী অলপ উঠাব ভাল হ'ব তো পানী চানী মিচিং লগাব লাগে না পইচা চৰকাৰে আমাৰ কাৰণে ভাবে হয় না চৰকাৰে আৰু এটা কথা কওঁ গাইছ আৰু আমাৰ খেতিয়কবিলাক আচলতে সন্মান কৰিব লাগে আমি এই চাওঁ এই ৰ'দত আমি তেনেকৈ থিয় হ'ব পৰা নাই সেই মানুহে বহুত কষ্ট কৰি আছে বেহাত তুলি আছে সেই আৰু সেইকাৰণে অলপ খেতিয়কবিলাক সন্মান কৰিব লাগে আমাৰ নচলে পৃথিৱীখন আমাৰ পৰা এনে ধৰক আমাৰ অসমৰ পৰা পাঞ্জাৱত বেছি হয় বাৰু সেইগিলা বাদ দিলে আমাৰ অসমতো আমাৰ এতিয়া নিজে কৰি পেলাই খাই পাব পাৰিছোঁ আমাৰ এটা ইমান ধৰ সিমান ধনী মানুহ নাই এনেকৈ আৰু সৰু সৰু কৰি চলি আছে আৰু চব মানুহলে আৰু আমাৰ কালু কেনে টেনশ্যন নাই টেনশ্যন একো নাই নেকি জীৱনটো সৰু ডাইৰেক্ট যিয়ে যা জিকিৰি থাকিম সেইকাৰণে ভাল কৰি থাকিলে টেনশ্যন গম পাইছে নাই পৰীক্ষা গৈছে নপঢ়া দিলে পৰীক্ষা আৰু এইগিলা বেলেগ কথা কয় আৰু বেলেগ কি টেনশ্যন ল'ম সেইটোৱে মস্ত টেনশ্যন টেনশ্যন গেল লগাই গেল আৰু গাইছে আৰু বগা চৰম বছি অলপ বগা হ'ব চলটো কালু নামটো এক থৈ আৰু বগা থম যাইছিলোঁ এটা বস্তু দেখাইছোঁ দে গাইছ এই ইয়াতে বেয়া থকা আনবাই নাকচোন বাপৰে বা গাইছ বেয়া আছে বিহুৱে বেছি এই চাওঁ গাইছ বেয়া নাথকা আনে চব বিহু আনবা বিহু মানে এতিয়া ধৰ আমাৰ কেমেৰাত ইমান ধৰিব পৰা নাই হ'ব গাইছ এই জানো তই কিমান জানা ইয়া নাই হাৱা গেৰা ন তই কিবা নাজনা কৰি চব দামীয়ে বস্তু তোৰ তই এটা কথা ক তই যদি অসমত তই নাথকা আনবা নেকি তই বৰ গুৱাহাটীত থাকে সি আমি 10 মিনিট কাম কৰি 5 মিনিট কাম কৰি 10 মিনিট আমি ৰেষ্ট লওঁ এই তাৰপৰা খোজকাঢ়ি আহিলোঁ তাতে বহি আহিছিলোঁ আকৌ এবাৰতে বহি পালে দেখা কেনে
গৰম লাগছে মোৰ হুম গৰম লাগছে ৰোজা ৰখা নাই নাই কালি ৰাখিম ইনশাআল্লাহ বঢ়িয়া বঢ়িয়া চ' ৰোজা ৰাখিবি গাইছ আমি তাৰমানে পৰীক্ষাৰ কাৰণে দুদিন ৰোজা ৰাখিলোঁ আৰু ৰাখছি ফাৰ্ষ্টতো ৰাখছি আমি নৰো না চবেই নৰাই দিছে আৰু পাৰা ৰাখিব লাগে এইটো ধৰ আমাৰ ইছলাম ধৰ্মৰ হেৰি আৰু পবিত্ৰ মাহ বুলি কয় চবেই ৰাখিবি আৰু মাতটো অলপ সৰু কৰি দিছোঁ গাইছ এই মানুহ আছে দুটামান আগত নাথ দে লাজ লাগে আমি তাৰ পৰা অলপ ৰেষ্ট লেভেল আহিলোঁ তাৰমানে গাইছ অলপ টোপনি লাগি আছে তাৰমানে তিনিটা মানত 3:30 নেকি 3টাত উঠি পেলাই নমাজ চমাজ পঢ়িব গ'লে অলপ মানে নমাজ চমাজ পঢ়ি গ'লে গাইছ ভাল আৰু মনটো ফ্ৰেছ লাগে তো অলপ গেলো নমাজ চমাজ পঢ়ি আহিলোঁ আৰু ৰোজাৰ মানে ৰমজান মাহত আমাৰ নমাজ চমাজ পঢ়িলে অলপ ভাল হয়নে চব আমাৰ ডেকা আহিছে পিছফালে অলপ ব্যস্ত সেই আৰু হয়নে ই গাইছ বেয়া ব্যস্ত থাকে ইয়াৰ ধুনীয়া লগ গাইছ কি কবি এই জাকেই পাই তাকেই মাত দে না ইতেন আমি নেদা ইমান মাত চাত এইটো ভাল দেই মানুহ লগ মিলি যাব লাগে ক'ত যাওঁতে মোৰ লগ হ'ব এটা হ'লে চেক্টাৰ অলপ চলি আছে ধুলো আহিছে ৰাস্তাটো সেইকাৰণে সেই চাইডে চাওঁ ধুলা নাই বৰষুণ দিছিল 3 দিন মান আগত অঁ বঢ়িয়া কেনে কালি পাই যাবি আমাৰ ক'ত বা গেছি পাগলে চ' গাইছ বৰ্তমান সেই আৰু এই গাইছ চকু চাওঁ সৰু সৰু হৈছে আমাৰ কালোৰ সেই চাওঁ এক দেখাই নাপায় নাই আন্ধাৰতে নাই আন্ধাৰ মানে ৰ'দটো সেইটোৰ পোহৰ কৰিছে নাই ইয়াৰ বুলি নহয় আমাৰো দেখা নাপাই আহিছে সেই আৰু এইটো কাৰোবাৰ মজা বনাইছে দেই এইগিলা জেগাত পোহৰে বতাহ চতাহ মাৰি দিয়া কি গাইছে ইয়াতে টোপনি মাৰি দিব ইচ্ছা গৈছে কি কম হয়নে শান্তানি জানি এতিয়া হাৱাটো মই তেতিয়া একবাৰ কল কৰোঁতে সেই বুলি আৰু ইমান ওপৰত উঠি গৈছে সেই কেমেৰা অফ কৰা তেতিয়া বকি আছে সি শান্তানি জানি কি নাই মানে একোৱেই নাই গাইছে এই চাওঁ তাৰ কথা পাতা চাওঁ চালা ক'বাই নিশ্চয় আৰু কি হৈছে আৰু ক'বাত লাগছে আৰু সেই নহয় গাইছে এইটো ফাল্টু নহয় এইটো এই সেই নহয় কিন্তু ই জান মাথাত মই সেইটো দেখা নাই ই কথা পাতিলে মাথাটো বেয়া লৰাই থাকে সি গমে পোৱা নাই এই গাইছ মাথা কি লৰাই আছে ই কথা পাতিলে আমাৰ মাথা লৰাই থাকে এই চাওঁ তাৰ মানে আমাৰ আলহী গ'লে ফোন মাৰিছে এতিয়া আমাকে মাৰিছে হা পৰীক্ষা কেনে মই চবকে ব্লগ মাৰি থৈ দিছোঁ মদ এতিয়া নাই গ'লো চকুৰা পানী চানী শুৱাই অলপ লেকচাৰ চেকচাৰ মাৰি চ' গাইছে না আমাৰ দেই আকৌ মানুহবিলাক ভাবিব পাৰে নাই আমি এনে টাইম এই কৰি থাকোঁ নাই নাযাওঁ হৈছে দে নাই আজি ভ্লগৰ কাৰণে অলপ কণ্টেণ্ট লৈ ল'ব লাগিলে যাবই লাগিব ঘূৰি পেলাই ফুৰিব লাগিবই না নহ'লে আমাক এই ঘূৰি দিয়া ভিডিঅ' আৰু গাইছ ঘূৰি দিয়া ভিডিঅ' কোনো নাচা অলপ এই মছলা চছলা মাৰি দিলোঁ সেই আৰু এই গৰুবিলাৰ বেচিলোঁ উল্টে পুল্টে সেই কৰাৰ পৰীক্ষা হৈ গ'ল সেইটো দি দিলোঁ খবৰটো হয়নে ভাল হৈছে চবৰে ভাল হৈছে আৰু গাইছ বাকী ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ বাই বাই লাইক শ্বেয়াৰ কৰিবি নালাগে যদি নিজৰ ইচ্ছা কৰিবি কিয়চোন আমি সুধি পেলাই কৰিলে কি হ'ব নহ'লে ইচ্ছা নাথাকিলেও দিবি লগত চলিবা কিবা চিন পাওঁ বুলি এই যদি ভাল লাগে লাইক এটা দিবি আৰু যদি ভাল লাগছে ভিডিঅ'টো কমেণ্ট এটা দিবি হয়নে আৰু বেয়া লাগছে যদি কবি কি বেয়া হৈছে আমি এইটো ভাল কৰিব চেষ্টা কৰিম ট্ৰাই কৰিম কমেণ্ট দিবি এটা কমেণ্ট এটা দিবি বেয়া হ'লে দিবি কিয়চোন আমি তেনে সেইটো ইম্প্ৰুভ কৰিম হয় না আৰু আমাৰ মামাই বহুত মুখখন মেলি আছে চ' ইমান কথা কৈ থাকিব পৰা নাই বাই বাই আৰু কাইলৈ বাই বাই তাক যাওঁতে লগ পাইছিলোঁ আকৌ এই এখন গাড়ীৰ লগত লগ পাই গ'লোঁ মই কৈছোঁ নে টকাৰ অভাৱ নাই চাওঁ এহানটো 20 নতুন কৰি উঠিছে হয়নে এইটো ইনষ্টাগ্ৰাম আইডি ইয়াৰ কোনোবা যদি ফ'ল' মাৰা আমাৰে ফ'ল'ৱাৰ্ছ নাই তেওঁ কৈ দিছোঁ ফ'ল' মাৰিবি এইটো এখন হয়নে প্ৰমোশ্যন গাইছ ফ্ৰী প্ৰমোশ্যন কণ্টেণ্টেই নাই ক্লিপ ল'ব লাগিব হয়নে কেনে খবৰ কেনে হা তই কিমান লাজ কৰা দে মই ডাঙৰ চলিলোঁ আগতে না আজি এটা লিংক দিম ৰ ইয়াৰ লগত মই আগতে ভ্লগ বনাইছিলোঁ এই লিংকটো তলত দি থৈ দিম চাবি এই লাজ কৰে আকৌ